প্ৰকৃতি প্ৰেমী কিৰণ গগৈ বিগত ২৫ বছৰে প্ৰকৃতিৰ ৰক্ষাৰ বাবে নিজকে আত্মনিয়োগ কৰি আহিছে। গছপুলি ৰোৱাই নহয়, গাঁৱে গাঁৱে সজাগতা আগবঢ়াই আহিছে বিশ্ববৰেণ্য সুধাকণ্ঠ ভূপেন দা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা গীতেৰে আওৰাই ফুৰাই এইগৰাকী মহান প্ৰকৃতিপ্ৰেমী কিৰণ গগৈ। বাটৰ পানীডোঙাৰ পৰা টেকেলিত ভৰাই চূণ মিহলাই লৈ কেতিয়াবা খোজেৰে কেতিয়াবা দুচকীয়া বাহনেৰে গৈ উকা দেৱালত লিখি যায় আপোন মনেৰে কথাবোৰ। তেওঁৰ মতে বিশ্বৰ ভিতৰতে কেৱল দেৱাল লিখা পোৱা যায় অসমতহে। চাবুৱাৰ জেৰাইগাঁও এইজন ব্যক্তিয়ে কাৰো প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈ অবিৰত এক সংগ্ৰাম অব্যাহত ৰাখিছে। মই শ্ৰী কিৰণ গগৈয়ে বিচিত্ৰ ধৰিত্ৰীৰ তৰফৰ পৰা সকলোকে প্ৰণাম জনাইছোঁ। আপোনালোকৰ হৃদয়ত লুকাই থকা প্ৰকৃতিৰ প্ৰেমক শ্ৰদ্ধা জনাব বিচাৰিছোঁ। বিচিত্ৰ ধৰিত্ৰীৰ অকণমান বুৰঞ্জী দাঙি ধৰিব বিচাৰিছোঁ। 1994 চনতে প্ৰতিষ্ঠা হোৱা ধৰিত্ৰী শান্তি সংঘৰ নামেৰে। তাৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে তিনিচুকীয়া জিলাৰ বৰগাঁও বাৰেকুৰি অঞ্চলত মই ছাত্ৰ ছাত্ৰীসকলক আৰম্ভ কৰিছিলোঁ একেলেঠাৰে 5 দিন গৈ। তাৰ পাছতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলক ছবি অঁকা, ছাত্ৰ ছাত্ৰীসকলক লৈ ফল মূলৰ পুলি বিতৰণ কৰা ইত্যাদি কামবিলাকো কৰিছিলোঁ। তাৰ পাছতে ধৰিত্ৰী শান্তি সংঘটো আমাৰ বৈচিত্ৰ ধৰিত্ৰীৰ ফালৰ পৰা বিচিত্ৰ ধৰিত্ৰীলৈ আনি সমগ্ৰ অসমতে দেৱাল লিখনৰ কামবিলাক কৰিলোঁ। যে শদিয়াৰ পৰা ধুবুৰীলৈকে আমি যিবিলাক লিখিছোঁ দেৱাল লিখনবিলাকক আমি চূণেৰে লিখোঁ। এটা এটা ডায়লগ দেৱাল লিখনবিলাক প্ৰায় 5 বছৰ 6 বছৰলৈকেও যায়। আৰু বহুতে সেই কথাবিলাক দেখি পঢ়ি আমাক সমৰ্থন কৰে, উৎসাহ যোগায়, ভাল লাগে বোলে অসমত ক'তেও প্ৰকৃতিৰ ওপৰত দেৱাল লিখনবিলাক নাপাওঁ, তো আপোনালোকে লিখা কথাবোৰ ভাল লাগে। সঁচাকৈয়ে দেৱাল লিখনবিলাকক বৰ্তমান যিটো পৰিৱেশ প্ৰকৃতিৰ দুৰ্যোগ চলিছে, প্ৰদূষণ হৈছে, সেইবিলাকৰ ওপৰতে কথাবোৰ বনাওঁ। যেনেকৈ প্ৰকৃতি সুৰক্ষা শ্ৰেষ্ঠ মানৱতা, এইখন প্ৰকৃতিপ্ৰেমীৰ অসম, গড় হত্যা বিশ্বৰ বেদনা, গছ বিলুপ্তিৰ শোক চেতনা, গছ থাকিলে প্ৰাণী থাকিব, মানুহো প্ৰাকৃতিক দুৰ্যোগত লুপ্ত হৈছোঁ, নিচাযুক্ত দ্ৰব্য অতীতৰ গ্লানি, ভৱিষ্যতৰ বেদনা। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি 3টা মূল বিষয় লৈ পিনে প্ৰথম অৱস্থাত বুজাইছিলোঁ। সেইটোৱে হ'ল বেলেগ বেলেগ জাতৰ গছ ৰক্ষা কৰি প্ৰাণী জগতক সহায় কৰা। 2 নম্বৰ কিতাপৰ যোগেদি তেওঁলোকে প্ৰকৃতিপ্ৰেমী হোৱা। 3 নম্বৰটো তেওঁলোকে নিজৰ মাক দেউতাকত সৰু সৰু এটা দুটা কাম কৰি নিজৰ শৰীৰটো ভালে ৰখা আৰু মা দেউতাকৰ মৰম বুটলি লোৱা। সেইবিলাকৰ ওপৰত তেওঁলোকক এটা এটা গান, কেতিয়াবা মই গানৰ যোগেদিও, কেতিয়াবা তেওঁলোকৰ এটাৰ পৰা এটা শব্দ বিচাৰোঁ, সেই শব্দটোৰ পৰা এটা গান, কেতিয়াবা কবিতা বনায়ো তেওঁলোকে দিওঁ। তেওঁলোকে যদি কয় বতাহৰ ওপৰত এটা যেনেকৈ গান এটা গাই দিওঁ, তেওঁলোকে সেই স্মৃতিটো বহুত দিনলৈ মোক মনত থয়। এতিয়া মোৰ ভাল লাগে। সেইকাৰণে বিশেষকৈ মোৰ সহযোগী কিছুমান নিজৰ চাকৰি বাকৰি পোৱাৰ কাৰণে, কিছুমানে বিপদত পৰা, বিয়া বাৰু পাতিলে আঁতৰি যোৱাৰ পাছতে মই বেছিকৈ কষ্টটো মই অকলে বেছি কৰিব লগা হ'লগৈ। আৰু এই বিচিত্ৰ ধৰিত্ৰী আমি ৰেডিঅ'ত নাটক হৃদয় প্ৰকৃতিপ্ৰেমী নাটকবিলাকৰ যোগেদি আৰু ৰেডিঅ' টিভিটো প্ৰগ্ৰেমবিলাক দি ৰাইজৰ মাজত সজাগতা কৰিব বিচাৰিছোঁ। আৰু সমগ্ৰ অসমৰ লগতে আমি শ্বিলঙতো দেৱাল লিখন কৰিবলৈ পালোঁ, ভূটানতো লিখিবলৈ পালোঁ। এতিয়া আমাৰ আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত যাতে প্ৰত্যেকখন গাঁৱতে এখন ফুল আৰু ফল মূলৰ নাৰ্চাৰী হওক। আৰু সঁচাকৈয়ে অসম পৃথিৱীৰ বিখ্যাত, সেই বিখ্যাতটো চিৰযুগময় কৰিবৰ কাৰণে আমাৰ এই প্ৰকৃতিপ্ৰেমীসকলক আমি সন্মান জনাব লাগিব, প্ৰকৃতিপ্ৰেমী অনুষ্ঠানবিলাকক জনাব লাগিব। আৰু আমাৰ বৰ্তমানৰ চৰকাৰখনে ইয়াৰ প্ৰতি অধিক দায়িত্ব লোৱাটো মই আশা কৰোঁ। কাৰণ চৰকাৰৰ বিষয়ববীয়াসকলে যেতিয়া প্ৰকৃতি কেতিয়াবা ধ্বংস কাৰ্যত যেতিয়া লিপ্ত হয়, তেতিয়া বাকীখিনিয়ে বিষয়ববীয়া অফিচাৰ এইবিলাকে বেছি আশ পায় বা
কামটো কৰিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে আমি বিচিত্ৰ ধৰিত্ৰীৰ আহ্বান জনাইছোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই পৃথিৱীখন ধুনীয়া কৰি ৰখাটো খুব দৰকাৰ। আজি যে কৰোণা বেমাৰ ধৰণৰ হৈছে, এই বেমাৰবিলাকনো কিয় হ'ল? এই প্ৰকৃতি বেয়া কৰাৰ কাৰণে হ'ল। গতিকে আমাৰ পৃথিৱীৰ পৰা বেমাৰ দূৰ হ'বলৈ হ'লে পৃথিৱীত থকা গছবিলাক ৰক্ষা কৰিব লাগিব। আজি বেলেগ বেলেগ মহাদেশত যিবিলাক গছ আছে তেওঁলোকে ৰক্ষা কৰক, আমেৰিকা, অষ্ট্ৰেলিয়া, আমাৰ অসমৰ ভাৰতৰ গছবিলাক আমি ভাৰতে ৰক্ষা কৰিব লাগিব। গতিকে যিসকলে ইমান ধুনীয়াকৈ আইন প্ৰস্তুত কৰিছে, পৰিৱেশ দিৱস, বন মহোৎসৱ দিৱস, ধৰিত্ৰী দিৱস আয়োজন কৰিছে, সেই দিৱসক লৈ শ্ৰদ্ধা জনাইছোঁ। সেই দিৱসৰ কথাবোৰ আখৰে আখৰে আমি পালন কৰি আহক। আপোনালোকৰ হৃদয়ত থকা প্ৰকৃতিৰ প্ৰেম চিৰযুগমীয়া হওক। আমাৰ পিছৰ প্ৰজন্মই এখন ধুনীয়া পৃথিৱী দেখক। আমাৰ পিছৰ প্ৰজন্মই যাতে বিহুত চৰাই মাত নুশুনাকৈ থাকিবলগীয়া নহয়। আমাৰ পিছৰ প্ৰজন্মই যাতে ফল মূলৰ গুটি এটা খাবলগীয়া নোপোৱাকৈ থাকে। সেয়েহে ধন্যবাদ, সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ, সকলোৱে পৰিয়ালবৰ্গলৈ।